আমাৰ সকলোৰে লাইফৰ এটা ড্ৰিম বা সপোন আছে, কিবা নহয় কিবা এটা সপোন থাকেই আৰু সপোন থাকিবই লাগিব। সপোন নাথাকিলে লাইফৰ কোনো মূল্য নাই। যেনেকৈ ধৰক ফুটবল খেল এখনৰ গোল পোষ্ট নাথাকিলে যেনেকৈ ফুটবল খেলখনৰ কোনো মূল্য নাই, ঠিক তেনেদৰে লাইফৰ যদি সপোন নাথাকে বা ড্ৰিম নাথাকে সেই লাইফৰ কোনো মূল্য নাই। গতিকে আমি সকলোৱে বিচাৰোঁ নিজৰ যিটো ড্ৰিম থাকে ড্ৰিমটো বাস্তৱায়িত কৰাৰ কাৰণে সকলোৱে চেষ্টা প্ৰচেষ্টা চলাই থাকোঁ। ইয়াৰ এটা ইণ্টাৰেষ্টিং মডেল আছে যিটোৰ জৰিয়তে আপুনি আপোনাৰ ড্ৰিমটোক বা সপোনটোক বাস্তৱ ৰূপ দিব পাৰে। সেইটো ষ্টাৰ্ট হয় ড্ৰিমৰ পৰা, সকলো সপোনৰ পৰা ষ্টাৰ্ট হয় ড্ৰিম। আপুনি যেতিয়া আপোনাৰ ড্ৰিম বা সপোনটোক কাগজে কলমে ডেডলাইন ছেট কৰি লিখি ৰাখিব, তেতিয়া সেইটো ড্ৰিম নাথাকে, সেইটো গ'ললৈ ট্ৰান্সফাৰ হৈ যায়। ফৰ এক্সাম্পল, মোৰ এটা সপোন আছে যিটো হ'ল আই ৱান্ট টু ডেভেলপ এডুকেশ্যনেল ছিষ্টেম ইন আছাম। মই অসমৰ শিক্ষা ব্যৱস্থাটোক বিশাল এটা পৰিৱৰ্তন কৰিব বিচাৰোঁ, বিশাল এটা ডেভেলপ কৰিব বিচাৰোঁ। সেইটো মোৰ গ'ল নহয়, সেইটো মোৰ এটা ড্ৰিম, সেইটো মোৰ এটা বিশাল ড্ৰিম। যেতিয়া মই ক'ম মই 5 বছৰৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তন কৰিম, তেতিয়া সেইটো ড্ৰিম নাথাকে, সেইটো গ'ললৈ ট্ৰান্সফাৰ হৈ যায়। গতিকে যেতিয়া আপোনাৰ ড্ৰিমটো বা সপোনটোক ডেডলাইন ছেট কৰি লিখি ৰাখিব, তেতিয়া সেইটো কি হৈ যায়, গ'ললৈ পৰিৱৰ্তন হৈ যায়। ইয়াৰ পিছত হ'ল আমাৰ এই গ'লটো এচিভ কৰাৰ কাৰণে হাউ টু এচিভ ইয়ৰ গ'ল আমি কেনেকৈ এচিভ কৰিব পাৰিম বা কেনেকৈ মোৰ লক্ষ্যস্থানটো পাব পাৰি, তাৰ বিষয়ে কিছু প্লান কৰিব লাগিব। ইয়াৰ পিছত যিটো হ'ল সেইটো হ'ল প্লান। আপোনাৰ এই গ'লটো এচিভ কৰাৰ কাৰণে কিছুমান প্লান কৰিব লাগিব। ধৰক মই কৈছোঁ কি মই অসমৰ শিক্ষা ব্যৱস্থাটো কি কৰিম, কিছু পৰিৱৰ্তন কৰিম বা চেঞ্জ কৰিম বা ডেভেলপ কৰিব বিচাৰিছোঁ। তেনেহ'লে শিক্ষা ব্যৱস্থাটো ডেভেলপ কৰাৰ কাৰণে মোৰ কি কৰিব লাগিব, কেনেকৈ কাম কৰিব লাগিব, ক'ত গ'লে কমিউনিকেশ্যন স্কিলটো কেনেকৈ ভাল কৰিব লাগিব, কাৰ লগত যোগাযোগ কৰিলে মই শিক্ষা ব্যৱস্থাটো অতি সোনকালে ডেভেলপ কৰিব পাৰিম, সেই সম্পৰ্কে মোৰ প্লান কৰিব লাগিব। ঠিক তেনেদৰে আপোনাৰ যিটো গ'ল আছে, আপোনাৰ যিটো ড্ৰিম থাকে, সেই ড্ৰিমটো এচিভ কৰাৰ কাৰণে আপুনি ডক্টৰ হ'ব বিচাৰিছে, তেনেহ'লে ডক্টৰ হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব, নিশ্চয় পঢ়িব লাগিব। গতিকে কেনেকৈ কিমান ঘণ্টা পঢ়িলে আপুনি আপোনাৰ ডক্টৰ যিটো এণ্ট্ৰেঞ্চ হয়, সেই এণ্ট্ৰেঞ্চত পাছ কৰিব পাৰিব, সেই সম্পৰ্কে আপুনি নিশ্চয় প্লান কৰিব লাগিব। গতিকে গ'ল, আপুনি যে ড্ৰিমৰ পিছত আহিব গ'লৰ পিছত আপুনি কোনো এটা কাম কৰাৰ কাৰণে আপুনি নিশ্চয় প্লান কৰিব লাগিব যে নহয় মই 5 বছৰৰ ভিতৰত এনেকৈ কাম কৰি কিনে মই ডক্টৰেট ডিগ্ৰীটো পাম। সেইকাৰণে আপোনাৰ প্লান কৰিব লাগিব। প্লানৰ পিছত যেতিয়া প্লান হিচাপে আপুনি একশ্যন দিব, আপুনি যদি প্লান মোতাবিক আপুনি যদি কাম কৰে, তেনেহ'লে ফাইনেলি আপোনাৰ কি হৈ যাব, আপোনাৰ ড্ৰিমটো ৰিয়েলিটিলৈ পৰিৱৰ্তন হৈ যাব। আপুনি যেতিয়া প্লান কৰাৰ পিছত আপোনাৰ সেই প্লান হিচাপে আপোনাৰ কাম কৰিব লাগিব, প্ৰতিনিয়ত আপুনি কাম কৰিব লাগিব। কাম কৰিলেহে আপোনাৰ ফাইনেলি কি হৈ যাব, আপোনাৰ ফাইনেলি ড্ৰিমটো আপোনাৰ ৰিয়েলিটিলৈ চেঞ্জ হৈ যাব, ৰিয়েলিটিলৈ কনভাৰ্ট হৈ যাব। মই আকৌ দেখাই আছোঁ, আপোনাৰ যিবিলাক সপোন আছে, সেই সপোনটো যেতিয়া আপুনি ডেডলাইন ছেট কৰি কাগজে কলমে লিখি ৰাখিব, তেতিয়া আপুনি সেইটো ড্ৰিম নাথাকে, সেইটো কি হৈ যাব, আপোনাৰ গ'ললৈ ৰূপান্তৰিত হ'ব। আৰু এইটো বস্তু মেক্সিমাম মানুহে নকৰে, যাৰ কাৰণে তেওঁলোকৰ যিবিলাক ড্ৰিম থাকে বা সপোন থাকে, সেই সপোনটো বাস্তৱায়িত নহয়।
মেক্সিমাম মানুহে নিজৰ যিটো ড্ৰিম বা সপোন আছে সেই সপোনটো ক'ত লিখি নাৰাখে, যাৰ কাৰণে বাস্তৱ ৰূপ দিব নোৱাৰে। তেওঁলোকে ভাবে যে নহয় মই এইটো কেনেকৈ সম্ভৱ, সেইটো মোৰ দ্বাৰা সম্ভৱ নহয়, মই এচিভ কৰিব নোৱাৰিম। চ' আপুনি পৃথিৱীৰ এনেকুৱা এটা কাম নাই যিটো আপুনি কৰিব নোৱাৰিব, আপুনি সকলো কৰিব পাৰিব। গতিকে আপোনাৰ যদি ড্ৰিম আছে কাগজে কলমে ডেডলাইন ছেট কৰি মাষ্ট বি লিখি ৰাখিব লাগিব। ৰখাৰ পিছত আপুনি লিখি ৰাখিলে, ৰখাৰ পিছত আপোনাৰ প্লান কৰিব লাগিব সেই গ'লটো আপুনি কেনেকৈ এচিভ কৰিব পাৰিব, কি কাম কৰিলে আপুনি সেই প্লানটো কি গ'লটো আপুনি যিটো ড্ৰিম বনাইছে ড্ৰিমটো আপুনি পাব, সেই হিচাপে আপোনাৰ প্লান কৰিব লাগিব। প্লান কৰাৰ পিছত প্ৰতিনিয়ত প্লান কৰাৰ পিছত যিটো আহে সেইটো হ'ল প্লান কৰিলে, প্লান কৰাৰ পিছত আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট যিটো কথা হ'ল প্লানৰ পিছতহে আটাইতকৈ ইম্পৰ্টেণ্ট। প্লানৰ পিছত প্ৰতিদিন প্ৰতিনিয়ত আপোনাৰ কাম কৰি যাব লাগিব। যেনেকৈ আপুনি প্লান কৰিছে, আপুনি ধৰক ডক্টৰ যদি হ'ব বিচাৰে তেনেহ'লে আপোনাৰ ডেইলি 10 ঘণ্টাকৈ বা 8 ঘণ্টাকৈ পঢ়িব লাগিব। নিশ্চয় প্লানৰ পিছত ইয়াতে আহি মানুহে আটাইতকৈ যিটো প্ৰব্লেম ফেচ কৰে, এই প্লানত আহি আটাইতকৈ বেছি প্ৰব্লেম হৈ যায়। কাৰণ প্ৰডাক্টিভ আই এম নট ফিলিং প্ৰডাক্টিভ টুডে, চ' আজি কাম নকৰিম, কালি কৰিম, এনেকৈ বিভিন্ন ধৰণৰ প্ৰব্লেম আহি যায়। এই প্লানত আহি বিভিন্ন ধৰণৰ প্ৰব্লেম আহি যায়। প্লানত আহিলে আটাইতকৈ প্ৰব্লেম যিটো হ'ল সেইটো হ'ল প্লান। প্লানৰ পিছত আপোনাৰ প্ৰতিদিন প্ৰতিনিয়ত কাম কৰি যাব লাগিব। আপুনি এদিন যদি মিছ হৈ যায় তেনেহ'লে আপুনি হয়তো আপোনাৰ ড্ৰিমটো আপোনাৰ যিটো ড্ৰিম থাকে ড্ৰিমটো ৰিয়েলিটিলৈ পৰিৱৰ্তন কৰিব নোৱাৰিব। গতিকে আপুনি যেতিয়া প্লান কৰিলে, প্লানৰ পিছত যেতিয়া প্ৰতিনিয়ত একশ্যন দিব, কাম কৰি যাব, তেতিয়া আপোনাৰ ফাইনেলি আপোনাৰ যিটো ড্ৰিম থাকিব সেই ড্ৰিমটো কি হ'ব, ৰিয়েলিটিলৈ ট্ৰান্সফাৰ হৈ যাব, আপুনি তেতিয়াই ছাকচেছ হৈ যাব। গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ প্ৰিয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।